हेलो एभৰিৱান কি খবৰ আশা কৰো সকলো ভালে আছে মই শিখাই মোৰ অন্য এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো এতিয়া গৈ আছো বজাৰলে আৰু গুটে পল্টন আহিছে হেফালে আহিছে মোৰ মা দেখিছে এইয়া পেলা কিটা দৰিছে নৰইবা আকৌ গাড়ী আছে গুছি আহা এইয়া আকৌ বৌ গুটে খপা আহিছো কাইলে যাম ঘৰলে আৰু দুটামান বজাৰ আছে কৰি পেলাই যাবগে লাগিব কাৰণ এমাহৰ কাৰণে যাম আৰু কৰি মেলি তাকে যাওঁ এতিয়া আবেলি হ'ল 4:15 গৈ থাকো যেটো আমাৰ কৈছে চাই যাব আসলে প্ৰথমে বিশালতে সোমালোগে আৰু ইয়াতে বোলো সব বস্তু পাই যেতে ইয়াতে প্ৰথমে সোমালো মানে লছালি লৈ গলে অকমান দিগদাৰ হয় সৰু লছালিয়ে বহুত দিগদাৰ কৰে আৰু হেতৰ ইমান ফুৰ্তি ইটো চুইছে হিটো চুইছে আৰু মানে ভয়ও লাগে কিবা ভাঙি কৰি যায় বুলি আৰু এয়া ফুলদানি চাইছিলো বৰ ধুনীয়া ধুনীয়া ফুলদানি কিন্তু আনা নহলগে লব লাগিব পিছত আকৌ যাব লাগিব গৈ পেলাই আনিবগে লাগিব আৰু এই ছোৱালীজনীয়ে একেবাৰে ইটো লাগে হিটো লাগে মানে উৎপাত টিফিন দেখি পেলাই স্কুলে এটো নিম মোৰ ফ্ৰেণ্ডে নিয়ে এনেকুৱা ধৰণৰ কথা বলো পাপাৰ লগত আহিলে নিম কাৰণ তাই আছেই বৰ্তমান এতিয়া স্কুলিং চাই আছো হাজবেণ্ডৰ তাই ফুৰ্তি লাগিছে ওলাই এনেকৈ আহিছে যে তাই দেখা নাই আজিলৈকে না ফুৰ্তি লাগিছে একে তল পালোহি তাৰপিছত সানগ্লাছ বিলাক দেখি পেলাই বোলো সানগ্লাছ এখন লওঁ কিন্তু লোৱা পিন্ধি চাইছো বাৰে পিন্ধিছে ষ্টিকাৰবিলাক লগাই আছে ভালকৈ নেদেখো নিজকে কিন্তু মানে পিন্ধি চালো কিন্তু ইমান ভাল নালাগিল মানে মোক ইমান ভাল নালাগিল সানগ্লাছবিলাক ভালেই মোক ইমান ভাল নালাগিল সেইকাৰণে লোৱা নহলে পিছত আকৌ বৌক সুধো পিন্ধি ভাল লাগিছে নে নাই আকৌ বৌয়ে পিছত লাষ্টত এখন ভাল লাগিছে বুলি ক'লে কিন্তু মানে মোৰ ইমান ভাল নালাগিল সেইকাৰণে লোৱা নহলে দেখা আছে ভাল লাগিছে বেগবিলাকৰ কালেকশ্যনো বৰ ধুনীয়া ধুনীয়া সৰু ল'ৰা ছোৱালীবিলাকৰ বেগবিলাক যিমান মৰম লাগিছে আকৌ সৰু ল'ৰা ছোৱালী কাপোৰবিলাক দেখিলেই মৰম লাগে হয়নে বিৰাট ধুনীয়া ধুনীয়া মৰম লগা কাপোৰ বিশালৰ পৰা এতিয়া ওলা আৰু হৈ গ'ল আৰু এতিয়া বাহিৰত দুটামান আছে কিবা কিবি কিনিবলৈ কেইটা কিনি পেলাই আৰু ঘৰলৈ যামগে তাকে ঘৰত গৈ আপোনালোকক দেখাম কি কিনিলো এতিয়া মমো খাব লৈছো বজাৰ পাতি হৈ গ'ল এয়া কাপ 4টা লোৱা হ'ল দেখাই দিও একেবাৰে আৰু এনেকুৱা বেগ এটা বেগটো মানে অকমান মোৰ বস্তু ভৰাবলে কসমেটিকৰ এয়া ছোৱালীজনীয়ে ক্ৰীম এইটো বেন আকৌ বিস্কুট আৰু কিবা কিবি খোৱা বস্তু আছে তাতে খালেই খাই থব আকৌ এইটো এটা টপ মোলে দুটা এনেকুৱা দুটা লৈছো এটা হ'ল দাদা এটা হ'ল মোৰ হাজবেণ্ডৰ তাৰপিছত আৰু এইটো বেগ এটা ললো এইটো যদি নহয় এইটো মোলে হ'ব আৰু এইটো হাজবেণ্ডৰ নহলে এইটো মোলে মই পিন্ধিব পাৰিম এইটো কলগেট বিশালৰ পৰা নহয় বেলেগৰ পৰা কিনা হ'ল এইটো ছোৱালীজনীলে এইটো সানস্ক্ৰীম এইটো বেবী ক্ৰীম এইটো গৰু ঘিউ এইটো হ'ল খেজুৰৰ টেমা এইটো খিচমিচ এইটো খিচমিচটো খোলাকে আনাইছিলো আলমণ্ড বাদাম এইটো কাজু বাদাম এয়া খোলাকে আনা হৈছে আহি পাই হাত ভৰি মানে ধুইলো মুখ চুখে ধোৱা নাই আৰু চাহটা খালো সৌজনী জলপান খুৱাই শুই গ'ল তাই এতিয়া মই স্পৰ্টিংটো পিন্ধি চাইছিলো এটা বৌয়ে দাদালে আনিছিল আৰু কাপ গোটেইকেইটা কাপ মোৰ নহয় বৌৰো আছে আৰু মোৰ এই স্পৰ্টিংটো মানে মই পিন্ধা স্পৰ্টিংটো হাজবেণ্ডলে আনা স্পৰ্টিংটো নহ'ব কাৰণ মই পিন্ধি চাইছো মোৰহে হ'ব হাজবেণ্ডটো মোতকৈ শকত সেইকাৰণে নহ'ব সেইকাৰণে এতিয়া মই পিন্ধিব লাগিব আৰু উল্টাইটো দিব নোৱাৰি
দাদাটো হৈছে বাৰু অকণমান, সিও অকণমান ঢিলা মানে অকণমান হেৰি পিন্ধি ভাল পায়, কিন্তু লাগি ধৰিছে এতিয়া, উপায় নাই। আৰু এইটোতো মই পিন্ধিলোঁ বাৰু, সেইকাৰণে মই পিন্ধি পেলাই বোলো ভিডিঅ'টো বোলো কৰি মই মানে সামৰি পেলাই তেতিয়া বোলো খুলি কৰি থৈ দিম। আৰু দুটামান বস্তু কিনা হ'ল, কিন্তু মানে দেখুওৱা নহ'ল, এতিয়া মানে মায়ে কিনিছে যে মই নেদেখালোঁ আৰু। এইখন দেখিছে, এনেকুৱা দুখন কিনা হৈছে, ঘৰত এখন ৰাখিব, এখন বোলো মই নিজে খুজিছোঁ এখন দিয়া, মই নিকিনিলোঁ। তাৰপিছত আৰু সেয়াই, আৰু আমাৰ কাকা গ'লগৈ, কাকা আজি ৰাতিপুৱাই গ'লগৈ, কালি মানে গা বেয়া কৰি দিছে, মানে কাকা প্ৰেছাৰ উঠি গৈছে, যাব নাপায়। মানে যিয়ে নহওক আৰু যিখন ঘৰত মানে সৰুৰ পৰা থকা, সৰুৰ পৰা মানে গাঁওখন যিখন গাঁৱত মানে সৰুৰ পৰা থকা, সেইখন গাঁৱত আৰু মানে বেছিদিন এনেকৈ এৰি থকাও নাই, খুব বেছি দুদিন তিনিদিন আগতে আহিলেও খুব বেছি দুদিন বা তিনিদিনহে থাকে, এনেকৈ মানে ইমান নাথাকে, আৰু থাকাও হ'ল কেইদিনমান। সেইকাৰণে মানে কাকা মানে যাবলৈ উৎপাত, তাকে প্ৰেছাৰ হৈ গৈছে, থ'বলৈ পানী ভালকৈ শুকুৱাই নাই, কিন্তু কাকা যাব লাগেই, কিন্তু সেইকাৰণে থৈ অহা হ'ল, দাদা আজি থৈ আহিলেগৈ। আৰু এতিয়া কাকা গ'লগৈ আৰু ঘৰখন কিবা খালী খালী লাগিছে, আৰু মায়ে এতিয়া ভাত বঢ়াইছে। বিশেষকৈ ডাঙৰজনী মানে তাই দিনত নুশুলে যে, শুই যাব, সেইকাৰণে ভাতটো খুৱাই দিওঁ সোনকালে, এতিয়া 9:30 বাজিলে, তাইক খুৱাই পেলাইহে আমি খাব পাৰিম। তাৰপিছত মই গা চা ধুই পেলাই আৰু ভিডিঅ'টো ইয়াতে সামৰি দিওঁ। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, নতুন যিসকল আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাব। অন্য এটি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আকৌ আহিম। ইমান সময়লৈ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই, গুড নাইট।